নমস্কাৰ বন্ধুসকল, স্পেচিয়েল আছামলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আজি হৈছে ফেব্ৰুৱাৰী 10 তাৰিখ ৰবিবাৰ, গতিকে পলম নকৰি আজিৰ দিনটো ৰাশিফলটো চাওঁ আহক। প্ৰথমতে আছে মেঘ ৰাশি। মেঘৰ ক্ষেত্ৰত আছে কৰ্মক্ষেত্ৰৰ জটিলতাৰ উদয় হ'ব পাৰে, কোনো কাৰণে মনটো গধুৰ হ'ব পাৰে, ব্যৱসায়ীসকলৰ ব্যস্ততাৰ বৃদ্ধি পাব, শৰীৰ বৰ উন্নত নাথাকিব, শিল্প বিদ্যাত আনন্দ। আজি যিকোনো মন্দিৰত ঘিউ আৰু বেলপাত দান কৰক। শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা হৈছে 3। মেঘ ৰাশিৰ ক্ষেত্ৰত এইখিনি আছিলে। আজিৰ ক্ষেত্ৰত বিষয় আছে। বিষয়ৰ ক্ষেত্ৰত হৈছে ৰাজহুৱা কৰ্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ, শৰীৰ কিছু উন্নত, 2-এটা কামৰ বাধাৰ কাৰকতা, দিনৰ 2 বজাৰ পৰা কিছু উন্নত পাব, প্ৰেমত মিলনৰ আনন্দ, গৰুক পঞ্চা শস্য খুৱাওক। শুভ ৰং হৈছে মটীয়া আৰু শুভ সংখ্যা হৈছে 6। তাৰপিছত আছে মিথুন। মিথুনৰ ক্ষেত্ৰত হৈছে কৰ্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব, আৰ্থিকত ভালেই দেখা যায়, আয়ৰ ক্ষেত্ৰত অনুকূল, বিদ্যাত শুভ ফল, স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক, ব্ৰাহ্মণক মৌ আৰু তিল দান কৰক। শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হৈছে 2। তাৰপিছত আছে কৰ্কট। কৰ্কটৰ ক্ষেত্ৰত হৈছে চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন, কৰ্মত নতুন পৰিকল্পনাত উপকৃত হ'ব, নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যুগ, ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব, দাম্পত্যত শুভ আছে, পকেটত ৰঙা ৰুমাল ৰাখক আৰু শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হৈছে 7। তাৰপিছত হৈছে সিংহ। সিংহৰ ক্ষেত্ৰত হৈছে ব্যৱসায়ত লাভৰ কাৰকতা, সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক, উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বজাই থাকিব, ভ্ৰমণত কষ্ট পাব, বামুণা হাতীৰ মূল ধাৰণ কৰক। তাৰপিছত শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা হৈছে 1। বন্ধুসকল, এইখিনিতে মই জনাইছোঁ যে যিসকলে প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব আৰু যদি বেয়া পায় ডিছলাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকৰ দিনটোৰ লগত মিলিলে নাই। ইয়াৰ পিছত আছে কন্যা। কন্যাৰ ক্ষেত্ৰত আছে আৰ্থিক দিশত অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা, প্ৰযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানী সাফল্য উল্লেখযোগ্য, বন্ধুভাৱৰ দুৰ্বল, পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা, বং য়ং বং বং কিং বং তমচে স্বাহা মন্ত্ৰটো 10 বাৰ উচ্চাৰণ কৰি ঘৰৰ পৰা যাত্ৰা কৰক। তাৰপিছতে শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হৈছে 3। তাৰপিছতে তুলা। তুলাৰ ক্ষেত্ৰত হৈছে উপাৰ্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যুগ, দেহভাৱ ভাল বুলি ক'ব পাৰি, হেৰুৱা সম্পদ পুনৰ প্ৰাপ্তি, অবাধ্য সন্তান সন্তুষ্টিৰ ওপৰত কঠোৰ হ'ব পাৰে, প্ৰেমত বাধা, শনি মন্দিৰত কলা দ্ৰব্য দান কৰক। শুভ ৰং হৈছে গেৰুৱা আৰু শুভ সংখ্যা হৈছে 1। তাৰপিছত হৈছে বৃশ্চিক। বৃশ্চিকৰ ক্ষেত্ৰত হৈছে পুৰণা মামলা মোকদ্দমাৰ নিষ্পত্তি হ'ব পাৰে, বাধা বিঘিনিৰ মাজতে কৰ্মত সাফল্য, আয়ৰ বৃদ্ধিৰ বিকল্প চেষ্টাত অসফল, প্ৰেমত আৱেগ, এটা সুন্দৰ টেমা আৰু ৰঙা ফল সধবা মহিলাক দান কৰক। শুভ ৰং হৈছে ক্ৰীম, শুভ সংখ্যা হৈছে 5। তাৰপিছতে ধনু। ধনুৰ ক্ষেত্ৰত হৈছে পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিকল্প, অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্তি আৰু প্ৰয়োজনীয় ধন আগমন, গৱেষকসকলৰ সাফল্য লাভ, ভ্ৰমণ কৰিব পাৰে, নীলা বস্ত্ৰ পৰিধান কৰক আৰু বগা ফুল লগত ৰাখক। শুভ ৰং হৈছে নীলা বা বগা, শুভ সংখ্যা হৈছে 2। তাৰপিছত আছে মকৰ। মকৰৰ ক্ষেত্ৰত হৈছে বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ, নতুন নিযুক্তিৰ বাবে দূৰ যাত্ৰা, শিল্পীসকলৰ প্ৰাপ্য সন্মান লাভে আনন্দৰ কাৰকতা, পত্নীৰ লগত মত বিৰোধ হ'ব পাৰে, মহিলাসকলে পৰিধান কৰা খাৰুত আজি এডাল ৰঙা সূতা বান্ধি ৰাখিব। শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হৈছে 2। তাৰপিছত হৈছে কুম্ভ। কুম্ভৰ ক্ষেত্ৰত হৈছে গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব, সম্পত্তি ক্ৰয়ৰ যুগ, আৰ্থিক দিশত অসুবিধা পাব পাৰে, ফুৰা চকাত সতৰ্ক হ'ব, চিকিৎসকসকলৰ দায়িত্ব বৃদ্ধি পাব, ব্যৱসায়িক প্ৰতিষ্ঠান এটা ফেং চুই বুদ্ধা ৰাখিব। শুভ ৰং হৈছে পাতল সেউজীয়া আৰু শুভ সংখ্যা হৈছে 7। তাৰপিছত হৈছে মীন। মীনৰ ক্ষেত্ৰত হৈছে অপ্ৰত্যাশিতভাৱে ধন লাভৰ যুগ আছে, কৰ্মসূত্ৰত ভ্ৰমণ যুগ, বিবাহৰ যুগ, নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব, প্ৰেমত হৈছে হতাশা, চাইনিজ কইন নিজৰ পকেটত ৰাখি যাত্ৰা কৰক। তাৰপিছত হৈছে শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা হৈছে 8। বন্ধুসকল, আজিৰ দিনটো ৰাশিফল ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে প্লিজ কমেণ্ট বক্সত জনাব।